স্বৰ্গলৈ সৰগত থকা পিতৃশ্বৰ জিহুৱাৰ পুত্ৰ পবিত্ৰ পুত্ৰ প্ৰভু যীশুৰ নামেৰে প্ৰাৰ্থনা কৰিছো আৰু যীশুৱে সকলোকে আশীৰ্বাদ কৰক। যীশু শব্দৰ অৰ্থ হৈছে ত্ৰাণকৰ্তা, উদ্ধাৰকৰ্তা, মুক্তিদাতা। ত্ৰাণকৰ্তা আমাৰ জীৱনত হোৱা ভুল পাপ, যিবিলাক পাপ আমি কোনো বজাৰ বস্তুৰে টকা পইচাৰে বজাৰ বস্তু কিনি আমি পাপবিলাক ধুব নোৱাৰো। সেই পাপবিলাক ধুবৰ কাৰণে এটুকুৰা আমাক আত্মিক চাবোন, যিবিলাক আত্মাত লেতেৰা হৈ থাকে, আত্মাত মানুহক আমি বেয়া ভাবো, বেয়া কথা চিন্তা কৰো, সকলো সময়তে মানুহৰ আমি বেলেগক ওপৰত ভাল দেখাবলৈ গৈ আমি অন্তৰত আমি মানুহক বেয়া পাব পাৰো। গতিকে সেই বেয়া আত্মাটো ধুবৰ কাৰণে, সেই বেয়া আত্মাটো আমাক চাফা কৰিবৰ কাৰণে যিটোৰ যোগেদি আমাক পবিত্ৰ কৰি সৰগলৈ নিব, নৰকলৈ নহয়, নৰকত পচি মৰিবলৈ নহয়, সৰগত নিবৰ কাৰণে সেই আত্মিক চাবোন হিচাপে যীশু খ্ৰীষ্টৰ পৃথিৱীত জন্ম ল'বলগীয়া হ'ল। কিন্তু আমি বাইবেলখন পঢ়ি আমি বুজি পালো যে যীশু খ্ৰীষ্ট কোনো জাতিৰ ঈশ্বৰ নহয়, তেওঁ সকলো মনুষ্য জাতিৰ, তেওঁ পাৰ্টিকুলাৰ এটা জাতিৰ এখন দেশত জন্ম হৈছিলে, জন্মটো হ'বই লাগিব, কিন্তু পাৰ্টিকুলাৰ এখন দেশৰ নহয়। এই দুখনৰ 3 অধ্যায় 16 পদটোত আমি যদি চাওঁ, আমি এই পবিত্ৰ শাস্ত্ৰৰ, পবিত্ৰ বাইবেল শাস্ত্ৰৰ দুখনৰ 3 অধ্যায় 16 পদটোত যদি আমি চাবলৈ যাওঁ, তাত কৈছে কাৰণ ঈশ্বৰে জগতক ইমান প্ৰেম কৰিলে যে তেওঁ নিজৰ একমাত্ৰ পুত্ৰকেই দান কৰিলে, যাতে যিকোনে তেওঁত বিশ্বাস কৰে নষ্ট নহয়, অনন্ত জীৱন পায়। নষ্ট মানে আমি পাপ কাম কৰো, পাপৰ যোগেদি আমি কেতিয়াও সৰগত যাব নোৱাৰো, আমাক শয়তানে সদায় পাপ কৰাই নৰকত পচি মৰিবলৈ, নষ্ট হৈ মৰিবলৈ আমাক শয়তানে লৈ যায়। আমাৰ মনত বিবেচিত পাপ বেয়া কৰ্ম কৰি হিংসা সেইবিলাক কৰাই কেনে আমাক নৰকত নিব বিচাৰে। কিন্তু যীশু খ্ৰীষ্টই দেখিলে যে চব মানুহ নৰকত যাবগৈ, সেই নৰকৰ পৰা বচাবৰ কাৰণে যীশু খ্ৰীষ্ট পৃথিৱীত আহিবলগীয়া হ'ল। কিন্তু তাত এটা প্ৰেমৰ প্ৰমাণ দিছে। প্ৰেম মানে আমি এনেকুৱা প্ৰেম বুলি বুজোৱা নাই, মই তাক ভাল পাওঁ, তাক বেয়া পাওঁ, সেইটো প্ৰেম চিৰদিনীয়া নহয়, চিৰস্থায়ী নহয়, ভাল পোৱাৰ পিছত বেয়া পাই যাব পাৰে। কিন্তু ইয়াত ঐশ্বৰিক প্ৰেম, যিটো প্ৰেমে গোটেই মানৱ জাতিৰ কাৰণে হৈছে, গোটেই মানৱ জাতিৰ কাৰণে আহিছে। সেইকাৰণে যীশু খ্ৰীষ্ট এনেকুৱা এজন ঈশ্বৰ পুত্ৰ হয়, গোটেই মানৱ জাতিৰ কাৰণে তেওঁ বলিদান দিছে ক্ৰুচত। আৰু সেই বলিদানৰ যোগেদি যিকোনোৱে তেওঁত বিশ্বাস কৰে, তাৰমানে যিকোনো মানুহ, আমি যিকোনো জাতি হ'ব পাৰোঁ, মই বিক্ৰম শইকীয়া, কোনোবাই শৰ্মা, কোনোবাই বৰা, কোনোবাই দত্ত, কোনোবাই আগৰৱাল, কোনোবাই এনিৱে, যিকোনো জাতি, যিকোনো টাইটেলৰ হ'ব পাৰে, যিকোনোৱে তেওঁক বিশ্বাস কৰে কৈছে। তাৰমানে যিকোনে ঈশ্বৰৰ পুত্ৰ যীশুক বিশ্বাস কৰে, তেওঁ নষ্ট নহয়, তেওঁ সেই নৰকত গেলি পচি মৰিব নালাগে, কিন্তু অনন্ত জীৱন পায়। অনন্ত জীৱন মানে অন্ত নাই, যিটো জীৱন বৈকুণ্ঠ, সৰগত ঈশ্বৰৰ লগত থাকিব পাৰে। সেই বৈকুণ্ঠত অনন্ত কাল, অনন্ত জীৱন থাকে। গতিকে অনন্ত নৰকত আমি দ্বন্দ্ব নহয়, অনন্ত জীৱন পাবলৈ কাৰণে যীশু খ্ৰীষ্ট পৃথিৱীত আহিবলগীয়া হ'ল। সেইকাৰণে আমি যীশু খ্ৰীষ্টক বিশ্বাস কৰিব লাগিব। আমি আমাৰ পাপবিলাক কোনো বজাৰ বস্তুৰ দ্বাৰা আমি কিনি খাই মেলি পাপবিলাক ধুব নোৱাৰো। যীশু খ্ৰীষ্টক বিশ্বাসৰ দ্বাৰাই আমি পাপবিলাক ক্ষমা পাব পাৰো, আৰু সেই ক্ষমাৰ যোগেদি আমি পবিত্ৰ ঈশ্বৰ, যিজন এজন ঈশ্বৰ, সকলো কাৰণে ঈশ্বৰ, ওপৰত এজনে ঈশ্বৰ আছে, ঈশ্বৰ 10 জন নহয়, ঈশ্বৰ এজনে হয়। সেই এজন ঈশ্বৰে পুত্ৰক পঠাইছিলে কণ্ডিশ্যন দি কেনে, যিকোনে তোমাক বিশ্বাস কৰিব, যদিও তেওঁ পাপ কৰি থাকে, পাপৰ পৰা মুক্তি পাব। ধন্যবাদ। ঈশ্বৰে সকলোকে পাপৰ পৰা মুক্তি দিয়ে যেন, আৰু যীশু খ্ৰীষ্টক বিশ্বাস কৰি সকলোৱে যেন মোৰ নিচিনা পাপৰ পৰা মুক্তি পাব পাৰে। সেইকাৰণে মই এই মেছেজটো আপোনালোকৰ কাৰণে দিলো। আপোনালোকক ঈশ্বৰে আশীৰ্বাদ কৰক। আমেন।